ছোৱালী ছোৱালী অনবৰতে মোবাইলটো টিপি থাক তই ঘৰখনত দেখিছনে কিমান কাম কৰি আছে কাম বন এখন কৰি দিব নোৱাৰ অনবৰত মোবাইলটোকে বেকেৰে কাম কৰিয়া হেই এজনী পেট বিষাইছে কাৰণে বহি আছো কিবা অনবৰত মোবাইলটো চাই থাকিবি পেট বিষ নহয় কি হ'ব তোৰ মোবাইলটোকে 24 ঘণ্টা মোবাইলটোকে চাই থাক তই নিজে একেবাৰে ডক্টৰজনী যেন কি কলি তই কাক কথা কৈছা নেকি কাক কথা কৈছা ই নেহে কৈছিলো হ'ব দিয়া তাই মোক ডক্টৰৰ কথা ক'বলৈ আহিছে ডক্টৰৰ কথা মই মেট্ৰিক 5 বাৰ দিহনো পাছ কৰিছো গম পা নাই কি মা তুই মেট্ৰিক 5 বাৰ দি পাছ কৰিছা মই মেট্ৰিক 5 বাৰ দি পাছ কৰিছো তই নিজে কি মন কৰ চাম নহয় হ'বচোন দিয়া তই পাছ কৰিম নহয় মই পাছ কৰিবি মোবাইলটো দিনটো টিপি থাকিবি পাছ কৰিবি তই এই চবক আকৌ হেৰি ফেল কৰিলেও বিয়া দিব নোৱাৰো নহয় মই ভাবিছিলো ফেল কৰিলে বিয়াখনকে পাতি দিম হিমন্ত মামাই আকৌ যিহে হেৰি আঁচনি উলিয়ালে এহেঁতক কিয় বিয়া দিব নোৱাৰি অ' মা কি কলি কিহৰ বিয়া দিব নোৱাৰে তই মানে ল'ৰা ছোৱালী চালি নেকি এতিয়া এইটো কথা চিন্তা নকৰিবি এতিয়া যদি ঘৰৰ বাহিৰলৈ তেনেকে যাওঁ ভিতৰ সোমাব নাপাৱ তই নাহিবি তই ঘৰলৈ হ'বচোন দিয়া মই তোমাৰ বিয়া কথাই সুধিবলৈ আহিছিলো কাৰ বিয়া এই মোৰ লগৰজনী বিয়া অ' তালৈ যাম বুলি ভাবিছো ক'ত যাওঁ গৈ থাক সোনকালে আহিবি ঘৰৰ কাম কৰিবলৈ আছে অঁ হ'ব দিয়া মোৰ গোটেই কঁকাল বিষ কাম কৰি দিন একো এটা নকৰে ক'ৰবাত হ'লে যাবলৈ ঠেং দাঙি থাকিব তাই যাওঁ মই ভাতকেইটাকে বনাই লওঁগে কি হ'ল ইহঁতৰ ঘৰত ইমান লৈছো যে তাক চাই আহোঁগে ৰণী কি হৈছে তহঁতৰ ঘৰত ইমান হুলস্থুল যে কি ক'ব শইকীয়ানী ৰাতিপুৱা মানে এজনীকে বকি আছো একো পঢ়া শুনা নাই কাম বন নাই মোবাইলটোকে টিপি থাকিব এতিয়া আকৌ ক'বা বোলে লগৰ এজনী ঘৰত বোলে বিয়া খাবলৈ যায় সেইটো কাৰণে বকি আছো আহক বহিব আহক বহিব এই দেখিছেনে গাৰু চাৰু লৈ মোবাইল টিপি আছিলে এতিয়া আকৌ হেৰি গাঁৱত আহিলে বহকচোন আপুনি বহক দেই মই যাবলৈ আনোগে হ'ব দিয়া কোৱাচোন বাৰু এতিয়া ল'ৰা ছোৱালীবোৰ আজিকালি যিয়ে দেখিছোঁ কাৰো কথা কোনো মাক বাপেকৰ কথাও নুশুনা হৈছে আমাৰ ছোৱালীজনীয়ে পিছে এনেকুৱা নহয় গম পাইছানে আমাৰ ছোৱালীজনী যি ক'লেও শুনে আৰু আমাৰ ছোৱালী এবাৰ পৰীক্ষা দিছে ৰিজাল্ট বাৰু ভাল কৰিম বুলি কৈছে লেটাৰ 6টাতে ল'ম কৈছে ষ্টেণ্ড কৰিম বুলি কৈছে আমাৰ ছোৱালী আৰু বহুত ভাল কাম বনতো বহুত ভালকৈ কৰে তাক ক'ব নালাগে কিন্তু আমাৰ ছোৱালীজনী তোমালোকৰ ছোৱালীজনী ইমান কাম বনত নেজানে নিব কি কথা ক'বলৈ আহিছে আমাৰ ছোৱালীও ভাল মই বেয়া বুলি কোৱা নাই নহয় আমাৰ ছোৱালীও কাম কৰে পঢ়ে লেটাৰ ধৰিম বুলি কৈছে আমাৰ ছোৱালীয়ে খালি মই গালি পাৰি থাকোঁ সেইকাৰণে কিবা গালি পাৰিলে ভাল সেইকাৰণে মই আমাৰজনীৰ কথা বেয়াকে মানে কোৱা নাই বেয়া বুলি নকওঁ আমাৰজনীও কাম কৰে পঢ়ে খালি গালি পাৰি থাকিলে মানে ভাল কাৰণেহে মই গালি পাওঁ তোমালোকৰ ঘৰত যে ইমানেই হুলস্থুল হয় গম পাইছানে আমাৰ বোলো এইবোৰ হুলস্থুল নাই আকৌ আমাৰ ছোৱালী যি কয় তাকেই শুনে আইও ইমান ৰ'দে ধৰিছে এইডোখৰ সেইখিনিলে গৈ লওঁ আপুনি আমাৰ ছোৱালীৰ কথা এনেকৈ ক'বলৈ নাহিব আপোনাৰ যে হেৰি কি কয় এটাপাক ঘূৰাই আনিছে সেইটো কথা গম পায় নে নাপায় এনেকৈ নক'ব আইও কি কথা ক'ব আহিছা তুমি এটা ঘূৰাই অনাৰ কথা কৈছা এইটো যে আকৌ ল'ৰাটো কেনেকুৱা আছে তুমি গম পাইছা নাই হে মদ ভাং এইবোৰ একোৱেই নেৰে মই ছোৱালীজনীক আকৌ তাত মৰিবলৈ দিব নোৱাৰো নহয় সেইটো কাৰণে মই ছোৱালীজনীক ঘূৰাই দিছোঁ ছোৱালীজনী কিন্তু মই ঘূৰাই আনিলো বুলি মোৰ ছোৱালীজনী বেয়া বুলি মই অনা নাই নহয় তাই মানুহ ঘৰত বেলেগ বেয়া আছিলে গম পাইছা নাই যি নহ'লেও এটালৈ যোৱা মানে সেইটো আৰু ঘূৰাই আনিলে মানে একো লাভ নাই নহয় আজিকালি ঘূৰাই আনি যি হ'লেও তাতে থাকিব দিব লাগিছিলে গৈছিলে নহয় কেলৈ আনিলে আপোনালোকক আমাৰজনী তেনেকুৱা নহয় আমাৰজনী ঘৰৰ পৰা দিলেহে যাব হ'ব হেৰ' হ'ব মই চব শুনি আছোঁ চব বুজি আছোঁ মই তোমালোকৰ ঘৰত কি চলি আছে মই নজনাকৈ নথকা নাই নহয় ছোৱালী এতিয়া সেই ৰাস্তা পদূলিলৈ যাওঁ কাৰ লগত লগ কৰি থাকে মই দেখিছোঁ নহয় কিমান ফোনত বিজি হৈ থাকে এতিয়ানো কিহত পৰিছে তাই ফোনত যেনেকুৱা বিজি ছোৱালীজনী বৰ ভাল হোৱা নাই অকণমান বুজাবা তুমি গম পাইছানে হ'ব কি কথা পাতি আছেনো আপোনালোকে তই আকৌ নগলি যে বিয়ালৈ যাম বুলি কৈ এই মই অকণমান গধূলিকৈ যাম অ' ছোৱালী পঢ়া শুনা কেনেকুৱা হৈছে
ৰিজাল্ট কেনেকুৱা হ'ব? ভালেই হ'ব, 2টামান লেটাৰ পাওঁ নেকি মই। সেই দেখিছাই, মই কৈছিলো নহয় মোৰ ছোৱালীয়ে ভালকে পঢ়ে বুলি, এতিয়া লেটাৰ ধৰিম বুলি কৈছে। তোমালোকে আকৌ 2টাহে লেটাৰ পাম বুলি কৈছে, আমাৰ ষ্টেণ্ড কৰিম বুলি কৈছে আমাৰ ছোৱালীয়ে। এই হ'ব তামোলকে খওক। দিয়া তামোল এখনকে খাওঁ দিয়া, যাওঁগে, বহুত দেৰি হ'ল পাই। যায়নে? সেই হেৰি চৰবানী ঘৰ পৰা আহোঁগে ব'লক। তাহাঁতৰ ঘৰত মাতিছিলে হ'লে বিহু খাবলৈ যোৱা হোৱাই নাই নহয়। মোকো কৈছিলে পাই বিহু খাব মাতিছিলে বোলো, ময়ো যাবলৈ পোৱা নাই। যাই যদি যাম, ব'লা যাওঁ ব'লা। ব'লক। ঐ ছোৱালী, তই হেৰি কৰিবি, বিয়ালৈ যাবি আৰু সোনকালে আহিবি। চাবি আকৌ কিবা মই কথা সুধিবলৈ পালে, মই এইবিলাক খবৰ লৈ থাকিম। সোনকালে আহিবি। হ'ব শুন দিয়ক, আহা হ'ব দিয়া। ব'লক। চৰবানী, ৰাম মানুহজনী যে আৰু ইমান মাতি আছো। এই ঘৰত মানুহ চানুহ নাই, বিহু খাবলৈ নিজে মাতি পিনে। হয় নি? বৰুৱানী আৰু চৈকিয়ানী আহক মই শুনাই নাই গাইছে মাতিছে। বহক ভালনে? আছো ইমান গৰমত আহিছো, মানুহকেইজনী বিহু খাবলৈ মাতি থৈ আহিব, মই যে একোৱে শুনা নাই। ঘৰত মানুহ নাইনে? নাই চববোৰ কামে কাজে লাগি আছে, আকৌ অহাই নাই কামৰ পৰা। ৰাতিপুৱা নোখোৱা নোবোৱাকে গ'ল, অহাই নাই দেই। মই তামোল আনোগে, চাহ আনোগে। হ'ব যাওক। শইকীয়ানী শুনিছেনে? সিহঁতৰ ঘৰত চাগে এই পিঠা পনা বনাইছে বুলি কোৱা শুনিছিলোঁ নহয় সৰহকৈ। সেই চাগে ভালকৈ চাহ দিব চাগে। মাতি থৈছে নহয়, দিম বুলি চাগে ভাবিছে চাগে। আমাৰো একেবাৰে নাইকিয়া নহয়, গ'লে আমিও দিম নহয়। গৰমত যে চাহ বনাবলৈকে মন নাযায়, আনি দিছোঁ আপোনালোকলৈ। ইমান ধুনীয়া চাহ একাপ বনাইছোঁ, খাব দেই। আমি ভাবিছিলোঁ ভাল বস্তু আনিছে, খালি চাহ এনেকুৱাহে নি সিহঁতৰ ঘৰৰ মানুহবোৰ। যাওঁগে কিবা নোখোৱাকৈ। হ'ব নালাগে যাবলৈ, সেই বেয়া পাব নহয়। নহ'লে হ'বচোন, অকণ চাহটোকে খাই যাওঁ। কথা পাতি আছোঁ দুজনে ফুচফুচকে। নহয় ইমান ধুনীয়া চাহ একাপ বনাইছা, দাঁত গাখীৰে খায়ে ভাল লাগিছে। আমি আকৌ দুজনীয়ে পাতিছোঁ, এনেকৈ চাহ খাই নাই পোৱা যে আগতে। এই আমাৰ ছাগলী এজনী জগিছিলে, তাই গাখীৰ অকণ খীৰাই থৈ দিছিলোঁ, পগাবলৈকে নহয়। চাদা খাব, আজি তামোলেই নাই আমাৰ ঘৰত, চাদাহে আছে। চাদা খাই নাই আপোনালোকে? চাদা বৰণি খাই নেকি? মই হ'লে নাখাওঁ দেই চাদা। চুনো নাহে নেকি? অকণমান আছে, লাগি আছে। মই নেখাওঁ দেই। আমাৰ ঘৰত চাদা চুন নাথাকিলে নহ'বই। আমাৰ যে হেৰি টেকেলিয়ে ভাঙি দিব। হয় নি? তোমালোকৰ ঘৰত দোকানখন থাকোঁতে সেই তামোল পাণ এখনো নাইনে? আমাৰ ঘৰত নাথাকোঁ নহয়, আমি দোকানতে থাকোঁ। আমাৰ যে ৰাতিপুৱাৰ পৰা গধূলিলৈকে মানুহ নুগুচেই, কাষ্টমাৰ গম পায়নে? ইমান কাষ্টমাৰ, মোৰ ভাতকেইটা খাবলৈও সময় নাপাওঁ, কেতিয়াবা যে নাখাওঁৱেই, তেনেকৈ থাকোঁ। জানো পাই, ইমান কাষ্টমাৰ নে আপোনালোকৰ দোকানত? আমি দেখোন 2 ঘণ্টা দি বহিলোঁ হনে শইকীয়ানী? এতিয়ালৈকে দেখাই নাই। নহয়, এতিয়া মই ইয়াত আছোঁ যে, সেইকাৰণে আপোনালোকে গম নাপায়। আমি যাওঁগে, আমাৰো বেয়া নাপাব দেই, যাওঁগে যাওক। মই যাম বাৰু কেইদিনমানৰ পাছত আপোনালোকৰ ঘৰলৈ। যাব আমাৰ যাব। মই আকৌ গ'লে ভাত এসাঁজ নোখোৱাকৈ নাহোঁ। খোৱাকৈ যাব। ছোৱালীজনীকে লৈ যাব। ঠিক আছে, হ'ব। আৰু হেৰি আপোনালোক মানুহটোকো লৈ যাব। কি দেখিলোঁহি আহি, ইমান ডাঙৰ দোকানখন থাকোঁতে সিহঁতৰ তামোল পাণ এখনো নাইনে? ধনী মানুহ নহয় জানো? ধনী মানুহবোৰ বেলেগ চিপৰ দেখিছা নাই? পুৰণি চুৰণিবোৰ লোৱা দেখিছেনে বাৰু? সেইবোৰতো টং নায়েই। ৰাম আমাৰবোৰ হোৱালে ইমান দিনে ঘৰলৈ পঠিয়ালেহেঁতেন, সিহঁতৰহে চাৰ আছে। আমাৰ ঘৰত বদনাম ধেৰ ক'লেহেঁতেন, এতিয়ালৈকে ধেৰ গালেহেঁতেন। ব'লক যাওঁগে ব'লক, ইহঁতৰ নাহোঁ আৰু দেই, নাহোঁ আৰু।